নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ' লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে তোমালোকক অসমীয়াৰ নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এইবাৰ ক্লাছ 10ত পালা বা তোমালোকে 2027ত HSLCৰ এক্সাম যদি দিবলৈ যোৱা বা দিয়াৰ কাৰণে যদি তোমালোকে প্ৰস্তুতি চলাই আছা, তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুব দৰকাৰী হ'ব। ইয়াত তোমালোকক মই ক'ম এনে কিছুমান সৰু কথা, যি কথাই কিন্তু তোমালোকক বহুতখিনি উপকৃত কৰাব। এই যে কথা এটা আছে নহয়, যে হাৰ্ড ৱৰ্কতকৈ স্মাৰ্ট ৱৰ্ক কৰিলে বেছি ফলাফল ভাল হয়। তোমালোকৰ এইবাৰ যিসকলে মেট্ৰিক পৰীক্ষা পাছ কৰিলে তোমালোকৰ স্কুলত, হয়তো তোমালোকৰ এনেকুৱা কিছুমান ছাত্ৰ-ছাত্ৰী বা লগৰ সমনীয়া আছে যি নেকি বহুত উইক আছিলে কিবা এটা ছাবজেক্টত, কিন্তু মেট্ৰিক পৰীক্ষাত তাৰ ফলাফল বহুত ভাল হ'ল আৰু মানুহে বিশ্বাস কৰিব পৰা নাই যে এই ছাত্ৰ বা ছাত্ৰীগৰাকী এই বিষয়ত লেটাৰ মাৰ্কছ পাব লাগিছিল নে? এই যে ডাউট থাকি গ'ল যে এই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি ইমানো আশা কৰা নাছিলো যে ইমান ভাল কৰিব বুলি, আৰু কিছুমান এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যি নেকি যাক নেকি আমি ভাবিছিলো যে বহুত ভাল এটা পাৰ্চেণ্টেজ আনিব বুলি, কিন্তু তথাপিও তেওঁলোকে তাৰ ওলোটাটোহে কৰিলে। ইয়াৰ প্ৰধানতেই কিছুমান কাৰণ থাকে আৰু সেই কাৰণবোৰকে মই তোমালোকৰ আগত দেখুৱাবলৈ গৈ আছো। কি ধৰণে প্ৰস্তুতি চলালে আমাৰ HSLC এক্সামিনেশ্যন ভাল হয়, তাৰ কাৰণে তোমালোকে প্ৰথম কথাটো 1 নম্বৰ পইণ্টটো হৈছে যে know your goal first। অৰ্থাৎ তুমি যি পৰীক্ষা দিব গৈ আছা তাত তোমালোকৰ এটা নিৰ্দিষ্ট গ'ল থাকিব লাগিব। বহুতে ভাবে যে মই যেনে তেনে মেট্ৰিক পৰীক্ষা পাছ কৰিলেই হৈ যাব। তেনেধৰণৰ যদি গ'ল লৈ যদি তোমালোকে প্ৰস্তুতি চলাইছা, ইয়াত এইটো কথাই নিশ্চিত হ'ব যে তুমি HSLC 2027 ক্লিয়াৰ কৰিব নোৱাৰিবা। সপোন যিমান ডাঙৰ হয় আমি সিমান দেখিব লাগে। অৰ্থাৎ তোমালোকে এনেধৰণেও কথাবোৰ চিন্তা কৰি ল'ব পাৰা যে এইবাৰ HSLC 2027ত মই 100% মাৰ্কছ আনিবলৈ চেষ্টা কৰিম। মানে মই গোটেই কিতাপ ভালদৰে পঢ়িম, যি পঢ়িবলগীয়া থাকে সেইখিনি কাম মই কৰি যাম। যিহেতু বৰ্তমান মই ছাত্ৰ, গতিকে মোৰ যি কৰ্তব্য আছে সেইখিনি কৰি যাম। ছেকেণ্ড যিটো ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াত উল্লেখ কৰিছোঁ সেইটো হৈছে আণ্ডাৰষ্টেণ্ড চিলেবাছ এণ্ড এক্সাম পেটাৰ্ণ। এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। তোমালোকে চাবা বহু ক্ষেত্ৰত কি হয়, ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাটো দিব লাগে, পঢ়িব লাগে সেই বুলিয়ে পঢ়ে, ঘৰত প্ৰেছাৰ আছে কাৰণেই পঢ়ে। কিন্তু আমি পঢ়াটোক অলপ এণ্টাৰটেইনমেণ্ট হিচাপে ল'বও পাৰোঁ। আমি বুজি ল'ব লাগিব যে আমাৰ চিলেবাছ কি হয়, কোনখিনি বস্তু আমাৰ পৰীক্ষাত আহে, কোনখিনি বস্তু আমাৰ পৰীক্ষাত নাহে, কি কি নতুন নতুন বস্তু আমাৰ পৰীক্ষাত আহি আছে। আমি এই কুৱেশ্যনৰ যিখিনি পেটাৰ্ণ বা যিটো ট্ৰেণ্ড, লাষ্ট 2 বছৰৰ যিটো প্ৰশ্ন পেপাৰ আছে তাত কেনেধৰণৰ প্ৰশ্ন সোধা হৈছে, এই ধৰণৰ তন্ন সৰু সৰু কথাবোৰ উলিয়াই লৈ আমি অধ্যয়ন কৰিব লাগিব। তেতিয়াহে তোমালোকে সফল হ'ব পাৰিবা। গতিকে মষ্ট ইম্পৰ্টেণ্ট বস্তুটোৱে এইটো হৈছে যে আমি কোনখিনি বস্তুত ফ'কাছ দিব লাগিব আৰু কোনখিনি কথা আমি অধ্যয়ন কৰিব লাগিব। অযথা ঢেৰ কথা পঢ়িলেও কিন্তু আমাৰ কি হয়, মাইণ্ডত কনফিউজন ক্ৰিয়েট হয়। সেইকাৰণে কোৱা হয় যে আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগে, না কি হাৰ্ড ৱৰ্ক। 3 নম্বৰ যিটো পইণ্ট আছে সেইটো হৈছে মেক এ স্মাৰ্ট ষ্টাডি প্লেন। আমাৰ এটা স্মাৰ্ট প্লেন আমাৰ থাকিব লাগিব। আৰু বহু ক্ষেত্ৰত দেখা পোৱা যায় যে ছাত্ৰ-ছাত্ৰীসকলক ৰুটিন এটা বনাই দিয়াৰ পিছতো তেওঁলোকে সেই ৰুটিনটো ফ'ল' কৰিব নোৱাৰে। সেইটো স্বাভাৱিক কথা। কোনো মানুহেই সময়মতে বা কোনো বিভিন্ন ধৰণৰ সমস্যা আমাৰ ঘৰখনত আহিব পাৰে বা নিজৰ জীৱনত আহিব পাৰে। গতিকে আমি সেই সকলো কথাখিনি চালি জাৰি চাই আমি কি ধৰণে প্ৰস্তুতি চলাব লাগে সেইটো তোমাৰ নিজৰ বিবেকেৰে আহিব লাগিব কথাখিনি। যে মই ইমানখিনি মোৰ চিলেবাছ থাকি আছে, এই চিলেবাছখিনি মই সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে 4 নম্বৰ যিটো পইণ্ট দিছোঁ তাত কোৱা হৈছে কমপ্লিট চিলেবাছ আৰ্লি। তাৰমানে তুমি যিমান পাৰা সিমান সোনকালে তুমি কি কৰিব লাগে, চিলেবাছ কমপ্লিট কৰিব লাগে। কাৰো বাবে আমি উপেক্ষা কৰি থাকিব নালাগে যে তেওঁ মোক পঢ়াই দিব বা তেওঁ মোক শিকাই দিব, গতিকে মই তাৰ পিছতহে শিকিম, মই তাৰ পিছতহে কৰিম, মোক কৰিব দিলেহে কৰিম। গতিকে এই ধৰণৰ চিন্তাবোৰ আমি মনৰ পৰা ওলোৱাই দিব লাগিব। আমি এই ধৰণে কথাবোৰ চিন্তা কৰিব লাগিব যে যিহেতু মই মেট্ৰিক পৰীক্ষা দিম, সেই গতিকে মই যিমান পাৰোঁ সিমান সোনকালে মোৰ নিজৰ চিলেবাছ মই কমপ্লিট কৰিম, তাৰপিছতহে মই বাকী কামখিনি কৰিম। নেক্সট 5 নম্বৰ যিটো ইয়াত পইণ্ট দিয়া আছে, প্ৰেক্টিচ ইজ দ্য কি, মষ্ট ইম্পৰ্টেণ্ট। এই যে অংকত ছাত্ৰ-ছাত্ৰীসকলে কম মাৰ্কছ পোৱাৰ আমাৰ এটা ট্ৰেণ্ড চলি আছে যে ছাত্ৰ-ছাত্ৰীসকলেও অংকতেই কম পাব লাগে। এইটো তেনেকুৱা ধৰণৰ কোনো কথা নহয়। ছাত্ৰ-ছাত্ৰীসকলেও অংকত
80তকৈ ওপৰ পাব লাগে। ইংৰাজী যদিও এটা বিদেশী লেংগুৱেজ হয়, তথাপিও কিন্তু আমি ইংৰাজী যদি ভালদৰে প্ৰেক্টিচ কৰি যাওঁ, তেতিয়া দেখিবা তোমালোকে ইংৰাজীটো ভাল নম্বৰ উঠাব পাৰিবা। কোনো টান কথা নহয়। নেক্সট, তাৰপিছৰ 6 নম্বৰটো হৈছে ইম্প্ৰুভ ৰাইটিং স্কিল। এইটো খুব ইম্পৰ্টেণ্ট হয়। আমি কি ধৰণে উত্তৰবোৰ দিব লাগে, সেই যিটো স্কিল, সেই স্কিলটো যদি নাথাকে, তেতিয়াহ'লে ভাল নম্বৰ এটা আমি কিন্তু পৰীক্ষাত আশা কৰিব নোৱাৰোঁ। গতিকে ৰাইটিং স্কিল ইম্প্ৰুভ কৰিবৰ কাৰণে আমাক লাগিব কনচেপ্ট ক্লিয়াৰিটি। যি তুমি অধ্যয়ন কৰিছা, যিটো লেচন তুমি পঢ়িছা, তাত কি কি কনচেপ্ট আছে, সেই গোটেই কনচেপ্টখিনি বুজি ল'ব লাগিব। ইংৰাজীৰ ক্ষেত্ৰত প্ৰত্যেকটো ৱৰ্ড মিনিং জানিব লাগিব, তাৰ কিছুমান এণ্টনিমছ, চিননিমছ আৰু গ্ৰামেটিকেল নলেজবোৰ থাকিব লাগিব। আৰু যদি তোমালোকে এমআৰি আছামৰ যদি ছাবস্ক্ৰাইবাৰ হয়, তো তোমালোকে নিশ্চয় গম পাবা মোৰ বহুত প্লেলিষ্ট আছে, তাত গৈ তোমালোকে গ্ৰামাৰৰ বিভিন্ন কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিবা। আৰু মই দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি উইকনেছ থাকে, সেই উইকনেছখিনিক লৈ পিনেই মই ভিডিঅ' প্ৰস্তুত কৰোঁ। সেই গতিকে তোমালোকে বহুতখিনি উপকৃত হ'ব যদিহে মোৰ প্লেলিষ্ট ভিজিট কৰি ভিডিঅ'সমূহ চাই থাকা। নেক্সট 7 নম্বৰ যিটো পইণ্ট মই লৈ আহিছিলোঁ, ছাবজেক্ট ৱাইজ প্ৰিপেৰেশ্যন। তাৰমানে এনে কথা নহয় যে তুমি অসমীয়া ভাল পোৱা কাৰণেই তুমি অসমীয়া বেছি ধৰে পঢ়িবা, বা তুমি গণিত বেছি ভাল পোৱা কাৰণেই গণিত পঢ়িবা, তেনে কথা হ'ব নালাগিব। আমি প্ৰত্যেকটো ছাবজেক্টতে ইকুৱেলি কি কৰিব লাগিব, সময় দিব লাগিব, ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগিব। আমি সেই ধৰণেহে বস্তুবোৰ ক্লিয়াৰ কৰি যাব লাগিব। নেক্সট 8 নম্বৰ যিটো পইণ্ট দিয়া আছে, মেক শ্বৰ্ট নোটছ। কেতিয়াবা এনেকুৱা হয় যে তুমি এটা কনচেপ্ট খুব ভালদৰে বুজি পালা, বুজি পোৱাৰ পিছত আকৌ দেখিলা তুমি 2 বা 3 দিনৰ পিছত সেই কনচেপ্টটো তুমি পাহৰি যোৱা। গতিকে তোমাৰ কিছুমান এনেকুৱা কথা থাকে যে তুমি ভালদৰে বুজি পাইছা, তাক তুমি ধুনীয়াকৈ নোট ডাউন কৰি থৈ দিয়া, ক'ৰবাত লিখি থৈ দিয়া। গতিকে সেইখিনিয়ে তোমাক বহুতখিনি কিন্তু সহায় কৰি দিব। নেক্সট 9 নম্বৰ পইণ্ট আহিলে যে ফ'কাছ অন উইক ছাবজেক্টছ। তুমি যোনটো ছাবজেক্টত তুমি উইক হৈ আছা, তাৰমানে তুমি দুৰ্বল হৈ আছা, যে তুমি ইংলিছ ভালদৰে নোৱাৰা, তোমাৰ ইংলিছত কোনবোৰ দুৰ্বল, তাৰমানে তুমি এটা চেণ্টেঞ্চ বনাব পৰা নাই, তেতিয়া তুমি সেই চেণ্টেঞ্চ বনোৱা কামত কিন্তু গুৰুত্ব আৰোপ কৰিব লাগিব। যিহেতু নতুন এক্সাম পেটাৰ্ণৰ মতে ইংৰাজী ছাবজেক্টেই হওক বা অন্যান্য বিভিন্ন ছাবজেক্টেই হওক, যদি কনচেপ্ট ক্লিয়াৰিটি নাথাকে, তুমি যদি চেণ্টেঞ্চ এটা নিজৰ মতে যদি বনাব নোৱাৰা, তেতিয়াহ'লে তুমি মেট্ৰিক পৰীক্ষাত ভাল মাৰ্কছ কেতিয়াও আনিব নোৱাৰা। নেক্সট 10 নম্বৰ যিটো পইণ্ট আৰু লাষ্ট পইণ্টটো মই দিছোঁ কি, ষ্টে কনচিষ্টেণ্ট এণ্ড ডিচিপ্লিন। তাৰমানে তুমি প্ৰত্যেক দিনাই অধ্যয়ন কৰিব লাগিব, যে তুমি আজি অধ্যয়ন কৰি আজি গোটেইখিনি বুজি পোৱাৰ পিছত বোলে আৰু 2 মাহৰ পিছত বা এমাহৰ পিছত বা এসপ্তাহৰ পিছত পঢ়িম, তেনেধৰণৰ কিন্তু মানসিকতা লৈ যদি পঢ়ি থাকা, তেতিয়াহ'লে কিন্তু তুমি সফল হ'ব নোৱাৰিবা, তাত কোনো সন্দেহ নাই। আৰু ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ সকলে মষ্ট ইম্পৰ্টেণ্ট থিংটো হৈছে, আৰু সেইকাৰণে চাবা তোমালোকৰ এছে ৰাইটিঙতো ডিচিপ্লিন দি দিয়ে, গম পাইছানে? ডিচিপ্লিন দি দিয়ে, বা অন্যান্য কিছুমান যিবোৰ ছাত্ৰ ছাত্ৰীক প্ৰয়োজন হয়, সেইবোৰ বস্তুৰ এছে দি দিয়া হয়। গতিকে সেইকাৰণে তোমালোকে এটা কথা মনত থবা, ডিচিপ্লিন মেইনটেইন কৰিবা। ডিচিপ্লিন মানে এনেকুৱা কথা নহয় যে যধে মধে যি মন যায় তাকেই কৰিম, যধে মধে মোবাইল ব্যৱহাৰ কৰিম, তেনেধৰণৰ কথা আচলতে হ'ব নালাগিব। অভিভাৱকে কি কথা কৈছে বা ঘৰৰ গাৰ্জেণ্টে কি কথা কৈছে, সেইবোৰক ফ'ল' কৰিব লাগিব। শিক্ষক শিক্ষয়িত্ৰীসকলে কি কথা কৈছে, কি কৰিবলৈ দিছে, সেইখিনি ফ'ল' কৰিব লাগিব। আৰু যদি নিজৰ কামখিনি যদি নিয়াৰিকৈ যদি কৰি যাওঁ, তেতিয়াহ'লে আমাৰ সফল নিশ্চয় হ'ব, আমি সফল হ'মেই। গতিকে এই সৰু কথাটো ক'ব কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই ইংৰাজী ছাবজেক্টত কেনেধৰণে পঢ়িব লাগে, বা ইংৰাজী ছাবজেক্ট কি ধৰণে পঢ়িলে আমি ভাল মাৰ্কছ অৰ্জন কৰিব পাৰোঁ, তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম। যদি এই ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।